হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এতিয়া ৰিং লাইটৰ আনবক্সিং ভিডিঅ'। আৰু ৰিং লাইটটো মই কেনেদৰে ফিটিং কৰোঁ সেইটো আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ৰিং লাইটটো মই পাৰ্চেছ কৰিছোঁ ফ্লিপকাৰ্টৰ পৰা আৰু ইয়াৰ প্ৰাইচটো হয় 1699। LED ৰিং লাইট 14 চেণ্টিমিটাৰ হয় আৰু ইয়াৰ ৰিভিউটো মই বহুত বেছিয়ে ভাল লাগিছে। ৰিভিউটো চবে ভালেই দিছে, সেইবাবে মই আনিলোঁ আৰু চাই লওঁ মই কেনেকুৱা পাওঁ। এতিয়ালৈকেতো চব ঠিকে থাকে আছে। তো পেকেজিংটো বহুত ধুনীয়াকৈ পেকিং কৰি দি দিছে। পেকিংটো কিন্তু সঁচাকৈ বহুত ধুনীয়াকৈ আছে পেকিংটো। চব বস্তুৱে পাৰ্টকৈ দি দিছে পেকিং কৰি। আৰু ৰিং লাইটটো কোনো ধৰণৰ ভঙা তেনেকুৱাকৈ নাই, কোনো ডিফেক্টিভ নাই। এইটো চব ঠিক ঠাকে আছে এতিয়ালৈকে সকলোখিনি। ইয়াৰ মাজতে আচল কেনাটো মোৰ এইখিনিতে লাগিলে। তো ট্ৰিপতটো মই কেনেকৈ কি কৰিম একো ধৰিবই পৰা নাই। কেনেকৈ আছে মই ইমান যুঁজিলোঁ কিন্তু পৰাই নাই। এইফালে নটটো এবাৰ ঢিলা কৰোঁ, সেইপিনে নাই। মই ভাবিলোঁ ওলোটাকৈ আহিছে নেকি, কিন্তু ওলোটাকৈ অহা নাই। সেইটো শেষলৈকে আপোনালোকে চাই থাকক। মোৰ বহুত টাইম এইটোৰ লগত যুঁজি শেষত মই পালোঁ বাৰু। দেখিছে নহয়, বহুত টাইম যুঁজাৰ ফলত এয়া ফাইনেলি হৈ গ'ল। এইটো আচলতে ওলোটাকৈ থাকে। তো এনেকৈ থাকিলে স্পেচটো বেছি লাগে, সেইবাবে তো তেনেকৈ দি দিয়ে। ষ্টেণ্ডডাল থাকে 5 ফিটৰ আৰু আপোনালোকক যিমানটো ওখ লাগে সিমানখিনি ওখ আপোনালোকে কৰি ল'ব পাৰে আপোনালোকৰ জোখত। আৰু ৰিং লাইটটো যেতিয়া ইয়াতে ফিটিং কৰিব তেতিয়া আৰু বহুতখিনি ওখ হৈয়ে যায়। তো এইখিনি থাকোঁতে মই প্ৰথমতে ভাবিছিলোঁ যে এইটো চাপৰ হ'ল নেকি বহুত, কিন্তু নহয়। আপোনালোকে যিমানখিনি লাগে সিমানখিনিলৈ ফিট কৰি থাকোঁতে আপোনালোকে স্ক্ৰুকেইটা ভালকৈ টাইট কৰি ফিটিং কৰিব আৰু তেতিয়াহে এইডাল ষ্ট্ৰেট হৈ থাকিব, নহ'লে এইটো লৰি থাকিব একেবাৰে। তেতিয়া ৰিং লাইটটো হয়তো ভালকৈ নাথাকিব। তো এইটো প্ৰথমতে টাইট কৰি ল'ব আপোনালোকে জেগাই। ষ্টেণ্ডডাল মোৰ ফিটিং কৰা হৈ গ'ল আৰু এতিয়া ৰিং লাইটত যিটো এডাপ্টিং পইণ্ট আছে সেইটো তাত লগাই আপোনালোকে এনেকৈ ঘূৰাই থাকিব। আৰু এইটো যেতিয়ালৈকে টাইট নহয় তেতিয়ালৈকে এইটো ঘূৰাই থাকিব। ইয়াৰ পিছতে ইয়াতে এড কৰিম মোবাইল হোল্ডাৰটো আৰু সেইটো যিহেতুকে পাৰ্টকৈ আহে, প্ৰথমতে এইটো ফিটিং কৰি ল'ম, তাৰপিছতহে ইয়াতে ফিক্স কৰিম, নহ'লে ইয়াতেও অকণমান প্ৰব্লেম। এনেকৈ খোলা মেলা কৰি থাকোঁতে বহুতখিনি টাইম এনেই গুচি গ'ল। আৰু আপোনালোকে প্ৰথমতে এইটো কৰি ল'ব, তেতিয়া আপোনালোকৰ সময়খিনি কমতে। এইটো যে মই ইয়াতে এড কৰি আছোঁ, এইটো ইয়াতে নহয়, এইটো ষ্টেণ্ডডালৰ লগত ফিক্স কৰিব লাগে আৰু এইটোৰ ওপৰতহে ৰিং লাইটটো আপোনালোকে ফিক্স কৰিব। তেতিয়া আপোনালোকে ৰিং লাইটটো মুভ কৰিব পাৰিব। আৰু মই ভিডিঅ'টো হৈ যোৱাৰ পিছতহে গম পালোঁ যে এইটো মোৰ ভুল হৈছে লগাওঁতে। পিছত বাৰু মই এইটো ভালকৈ ছেটআপ কৰি ল'লোঁ। এইটো ইয়াত থাকিলেও কোনো ধৰণৰ প্ৰব্লেম নহয়, কিন্তু তাত থাকিলে আপোনালোকে ৰিং লাইটটো মুভ কৰিব পাৰিব আৰু ইয়াতে থাকিলে নোৱাৰি। ইয়াৰ ওপৰত মই মোবাইল হোল্ডাৰটো ফিক্স কৰিম আৰু ভালকৈ টাইট কৰি ল'ম। এইটো প্ৰতিটো বস্তু ফিক্স কৰোঁতে বহুতখিনি টাইম এনেই ৱেষ্ট হৈ গৈছে, যিহেতুকে মই কোনো ধৰণৰ ভিডিঅ' নোচোৱাকৈ এইটো ফিক্স কৰিছোঁ। আৰু সেইবাবে আপোনালোকৰ হেল্প হওক বুলিয়ে মই আপোনালোকৰ বাবে এইটো ভিডিঅ' দি দিছোঁ, যাতে আপোনালোকৰ টাইমখিনি এনেকৈ ৱেষ্ট হৈ নাযায়। ৰিং লাইটৰ লগতে কেবল এড হৈ আছে আৰু এইটো আপোনালোকে পাৱাৰ বেংকৰ লগত কানেক্ট কৰিব পাৰে, নহ'লে মোবাইল চাৰ্জাৰৰ লগত দি লাইটটো অন কৰিব পাৰে। এইটোৰ লগতে সৰু ৰিম'ট এটা ইয়াতে লাগি আছে আৰু সেইটোৰে আপোনালোকে গোটেই ৰিং লাইটটো কণ্ট্ৰল কৰিব পাৰিব। লগতে লাইটৰ ইণ্টেনচিটি কম বেছি কৰিব পাৰিব, কালাৰ চেঞ্জ কৰিব পাৰিব, ভিডিঅ' কোৱালিটি ইম্প্ৰুভ কৰিব পাৰিব। ইয়াতে মই লাইটৰ কোৱালিটিটো বহুত বেছিয়ে ভাল পাইছোঁ আৰু লাইটৰ কালাৰ অপশ্যন বহুতকেইটা আছে। আপোনালোকে বিচৰা প্ৰত্যেকটো কালাৰেই ইয়াতে পাই যাব। এইপিনে মই মোবাইল হোল্ডাৰটো লগাওঁতে অকণমান খেলিমেলি হৈছিলে, সেইবাবে মোবাইলটো দিয়াৰ লগে লগে এইটো পৰি যায়। পিছত মই ভালকৈ টাইটকৈ লগাই ল'লোঁ আৰু তাৰপিছত মোবাইলটো থাকি গ'ল। বাকী এইটো ৰিং লাইটটো মই বহুত বেছিয়ে ভাল পাইছোঁ। এইটো আপোনালোকে বাই কৰিব পাৰে আৰু ইয়াৰ প্ৰাইচটো বহুত বেছি নহয়, কাৰণ এইটো প্ৰফেশ্যনেল ৰিং লাইট হয়। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে আপোনালোকে। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, বাই বাই।